লৈ আহিছোঁ দশম শ্ৰেণীৰ অনুশীলনী 8.2 চেপ্টাৰ নম্বৰ 8ৰ কুৱেশ্যন নম্বৰ 3টো তাত কি দিয়া আছে চোৱা যদিহে tan a plus b is equal to যদি √3 আৰু tan a minus b is equal to যদি 1/√3 হয় তেন্তে আমাক কি উলিয়াব লাগে a আৰু b ৰ মান উলিয়াব লাগে আৰু ইয়াত কেইটামান চৰ্ত দিয়া আছে কি দিয়া আছে a plus b টো কিন্তু কাৰ মাজত থাকিব লাগিব a আৰু b এই মানকেইটা যদি আমি যোগ কৰিলে কিমান হ'ব লাগিব 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকিব লাগিব আৰু যেটো a ওলাব সেই a ভ্যালুটো b তকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে তেতিয়া হলে আমি কৰিবৰ কাৰণে আগবাঢ়ো প্ৰথমতে আমি যেটো দিয়া আছে আমাক হেতু আমি লিখি লম তো দিয়া আছে tan a plus b is equal to √3 আৰু ইয়াৰ পৰা আমি কি পাম ইয়াত যদি tan এটা পূৰণ হৈ আছে a plus b লগত আমি √3 tan ৰ ভ্যালু আমি জানো tan ৰ ভ্যালু √3 কেতিয়া হয় আমি জানো আমি তাত tan ৰ ভ্যালুটো আমি পাম ঠিক আছে এতিয়া কোড পাম যে মই তোমাক দেখাই দিছো ইয়াত চোৱা ইয়াত আসলে কি tan √3 মান কেতিয়া হয় 60 ডিগ্ৰী হয় tan 60 ডিগ্ৰী হলে √3 হয় ঠিক আছে তো আমি ইয়াত কি লিখিম a plus b লিখিম tan a plus b is equal to tan 60 ডিগ্ৰী হবনে তো এতিয়া আমি এফালে tan টো আৰু এফালে tan টো আমি কটাকটি কৰিলো থাকিলে কি a plus b is equal to 60 ডিগ্ৰী এইটো আমি ইকুৱেশ্যন নম্বৰ 1 দিম একেদৰে আমাৰ ওচৰত আসলে কি tan a minus b is equal to 1/√3 হয়নে তো আমি হেতু তেনেকৈ লিখিম tan a minus b is equal to 1/√3 তো এতিয়া আমি 1/√3 আমি কেতিয়া পাম 1/√3 আমি কেতিয়া পাম এফালে চোৱা tan ত 1/√3 হয় 30 ডিগ্ৰী হলে তাৰ মানে tan 30 ডিগ্ৰী হলে 1/√3 হয় ঠিক আছে তো আমি ইয়াত tan a minus b is equal to tan 30 ডিগ্ৰী তো ইয়াত tan গলগে থাকিলে কি a minus b is equal to 30 ডিগ্ৰী এটো 2 নম্বৰ ইকুৱেশ্যন এটা ইকুৱেশ্যন নম্বৰ 1 আৰু 2 আমি প্লাস বা মাইনাস আমি কৰি দিব লাগিব তাৰ পৰা আমাৰ সমাধান পাই যাম তো আমি চাও সমীকৰণ 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম সমীকৰণ 1 টোত কি আছিল চোৱা a plus b = 60 ডিগ্ৰী ইয়াত কি আছিল a minus b = 30 ডিগ্ৰী তো আমি বেলেগ ধৰণে ইয়াত কৰিব পাৰি a plus b = 60 ডিগ্ৰী তুমি এটা কাম কৰা আৰু a minus b = 30 ডিগ্ৰী ইয়াত উল্টা পাতি দিয়া তো আমি যদি চাও প্লাস b minus b কথা হদি গলগে থাকিলে কি a হলে twice a is equal to 60 লগত 30 কৰিলে কিমান হ'বগে 90 ডিগ্ৰী এটাকে twice a ইকুৱেল কিমান লাগে 90 ডিগ্ৰী তাকে a লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে তো ইফালে গলে কি হৈ যাব 90 ডিগ্ৰী তলত 2 আহি যাব 2 এ 90 ডিগ্ৰী কিমান বাজাব 45 ডিগ্ৰী এটাকে a equal to 45 ডিগ্ৰী এতিয়া a মান যদি আমি পাই যাও তো a মানটো আমি সমীকৰণ কোনোবা এটাত বহাই দিলে হৈ গল ঠিক আছে 1 বা 2 ত বহাই দিলে হৈ গল আমি a মানটো সমীকৰণ 1 তে বহাই দিছো এতিয়া সমীকৰণ 1 ত a মান বহাই আমি পাম কি পাম a minus b ইকুৱেল কিমান আছিল 30 ডিগ্ৰী আছিল তো a জায়গাত যদি আমি 45 ডিগ্ৰী বহাই দিও তেতিয়া হলে কিমান পামগে 45 ডিগ্ৰী এফালে আহিব -30 ডিগ্ৰী হ'বগে ইফালে যাবগে b এতিয়া 45 ডিগ্ৰী পৰা 30 ডিগ্ৰী লৈকে কিমান থাকিব 15 ডিগ্ৰী ইফালে b একে b ইকুৱেল কিমান ললে 15 ডিগ্ৰী
তাকে নিৰ্ণয় A equal to 45 ডিগ্ৰী আৰু B equal to 15 ডিগ্ৰী এটা সো আমাক দুটামান কন্ডিশন দিছিলে নহয় কি দিছিলে A plus B টো কিমান কাৰ মাজত থাকিব লাগিব 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী মাজত থাকিব এতিয়া A মান আছিলে 45 ডিগ্ৰী আৰু B মান আছিলে 15 ডিগ্ৰী দুটা যদি আমি প্লাস কৰি দিও কিমান পাম পাছে পাছে 10 সকলে 1 আছে 5 1 6 মানে 60 ডিগ্ৰী পাম A plus B কৰি 60 ডিগ্ৰী পাম এটো যাৰ যেটো কাৰ মাজত থাকিব 0 আৰু 90 ডিগ্ৰী মাজত থাকিব হয়নে আৰু এটা কৈছিলে যে A এংগল A টো মানে A এৰ মানটো কি হ'ব B তকৈ ডাঙৰ হ'ব আৰু ইয়াত চোৱা A মানটো কিমান ললে 45 ডিগ্ৰী আৰু B মানটো ললে 15 ডিগ্ৰী তাৰ মানে A মানটো B তকৈ ডাঙৰ তাৰ মানে এইকিটা হৈছে আমাৰ আনসাৰ আৰু আমাৰ এই ভিডিওটো যদি তোমালোকৰ ভাল লাগিলে তেনেহলে এনে ধৰণৰ ভিডিও পাই থাকিব কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজিলৈ ইমানেই থ্যাংক ইউ